হেল্ল' ফ্ৰেণ্ডছ, ইমৰান ব্লগাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি হেল্থ প্লাছ ড্ৰাগছ চেণ্টাৰত। আজি ইয়াত শুভ উদ্বোধনী, ইয়াত অপেনিং হ'ব। তো সেই সূত্ৰে মই ইয়াতে উপস্থিত হ'লোঁ। ইয়াতে আপোনালোকে লগ পাব চাইল্ড স্পেচিয়েলিষ্ট, গাইনকলজি, স্কিন স্পেচিয়েলিষ্ট, মেডিচিন স্পেচিয়েলিষ্ট, ENT স্পেচিয়েলিষ্ট, তো চাৰ্জাৰী। তো এইকেইটা আপোনালোকে ইয়াত আহিলে ছাৰক লগ কৰিব পাৰিব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে স্কিপ নকৰাকৈ চাই থাকিব। আমাৰ লগত আছে আমাৰ পুথিমাৰী কলেজৰ ছাৰ মিৰাণ আলী শইকীয়া ছাৰ। ছাৰে সৰুকৈ এটা আভাস দি দিব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আচলতে বাইহাটা চাৰিআলি অঞ্চলৰ যিটো উন্নয়ন, এই উন্নয়নৰ দিশৰ ফালৰ পৰা চালে সাধাৰণতে স্বাস্থ্যৰ দিশটো মানে বহু পিছপৰি আছে। এই অঞ্চলত বিশেষকৈ গধূলি সময়ত আপোনাৰ 5 বজাৰ পৰাই ডাক্তৰ নাপায়। 2-এখন চেম্বাৰ আছে বাইহাটা চাৰিআলিলৈকে, অন্য ঠাইৰ পৰা ডাক্তৰ আহে যদিও এই ডাক্তৰসকলে সময়ত গুচি যায়, 4 বজা বা তাৰ আগতে গুচি যায়। গতিকে তেনে ক্ষেত্ৰত আজি আমি যিটো অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈছোঁ, এই অনুষ্ঠানটোৰ যথেষ্ট তাৎপৰ্য আছে। আমি পাৰিলে মানে 24 ঘণ্টাই ডাক্তৰ পোৱা এটা অৱস্থালৈ নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু সেই অনুযায়ী ঔষধ পাতিৰো এই প্ৰতিষ্ঠানটোত ৰখাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বিশেষকৈ আজিৰ এই অনুষ্ঠানটো আমি মুকলি কৰিবলৈ লৈছোঁ। আমাৰ লগত আছে ডক্টৰ সৌৰভ কুমাৰ ডেকা আৰু ডক্টৰ গিৰিৰাজ গুপ্তা। সদ্যহতে তেখেতসকলে আমাৰ আজিৰ এই অপেনিং অনুষ্ঠানত আহিছে। গতিকে আশা ৰাখিছোঁ ৰাইজৰ যিটো অভাৱ, এই অভাৱ অনুকূলে এই অনুষ্ঠানটোৱে কাম কৰিব পাৰিব। এয়া আমাৰ ছাৰে উদ্বোধনী কৰিলে হেল্থ প্লাছ ড্ৰাগ পইণ্ট। লগত আছে ছাৰ সৌৰভ ছাৰ। তো ছাৰে নমস্কাৰ ছাৰ। ছাৰে ইয়াতে আমাৰ হেল্থ ক্লিনিক চেণ্টাৰ আজি অপেনিং হৈছে। আৰু ছাৰে 2 এষাৰ কৈ দিব ইয়াৰ বিষয়ে। মই আজি হেল্থ প্লাছ ফাৰ্মাচীৰ আৰু লগতে সমূহ ৰাইজকে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। বাইহাটা চাৰিআলি অঞ্চলত দৈনন্দিন আমাৰ বহুতখিনি ৰোগী আহে বাইহাটা চাৰিআলি, বিকজ ইয়াৰ আশে পাশে বহুখিনি পিছপৰা অঞ্চল আছে য'ত নেকি চিকিৎসা সেৱাৰ ইমান উন্নত নহয়। তো বাইহাটা চাৰিআলিত তেওঁলোকে বহুত আশা কৰি আহে যে ভাল চিকিৎসা পাব। সেই হিচাপে বহুতো নতুন নতুন প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, কিন্তু এতিয়াও অনলি আমি 50% মানহে চিকিৎসা সেৱা দিব পাৰিছোঁ। বাকী 50% ভেকুৱাম এতিয়াও আছে বাইহাটা চাৰিআলি অঞ্চলত। এখন নতুন নতুন হেল্থ প্লাছ হেল্থ এনেকুৱা অনুষ্ঠান যেতিয়া আহে, তেতিয়া নিশ্চয় বহুখিনি মানুহ উপকৃত হয়, কাৰণ তেওঁলোকে ৰোগীৰ লগত 24/7 আৱাৰ্ছ জড়িত হৈ থাকে। চিকিৎসকসকল এইখিনি অঞ্চলত খুবেই ব্যস্ত থাকে। তেওঁলোকৰ লগত ৰিলেশ্যন ৰাখিবৰ কাৰণে পেৰামেডিক ষ্টাফ বা ফাৰ্মাচিষ্ট আৰু অন্য যিসকল চিকিৎসা সেৱাত জড়িত হৈ আছে, তেওঁলোকৰ বিশেষ বৰঙণি আছে, কাৰণ চিকিৎসক কেইজনমান আঙুলি মূৰত গণিব পৰা চিকিৎসক আমাৰ এই অঞ্চলটোত আছে। আৰু বেছিভাগ চিকিৎসকে হয়তো গুৱাহাটী বা বাহিৰত, ময়ো এতিয়া 10 বছৰ বাহিৰতে আছিলোঁ। ইয়াতে আহি যিখিনি বুজি পাইছোঁ, ইয়াতে চিকিৎসক বহুখিনি থাকিলেও মানে পাবৰ কাৰণে খুব কম চিকিৎসক আছে। 24/7 3জন বা 4জন চিকিৎসক আছে, য'ত নেকি আমাৰ প্ৰায় 30 লাখ বা 40 লাখ মানুহ ৰোগী আছে। আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি 10জন চিকিৎসকৰ প্ৰতি 10,000জন ব্যক্তিৰ বিপৰীতে এজনকৈ চিকিৎসক লাগে। তো সেই হিচাপে চালে 40 লাখ বা 50 লাখ অঞ্চলত আমাক প্ৰায় কমচে কম 100জন বা 1000জন চিকিৎসক লাগিছিল। মই ইয়াতে নুৰুল যিজন ইয়াৰ স্বত্বাধিকাৰী, তেওঁ মোৰ বন্ধুবৰ হয়। মই একেলগে আমি হাইস্কুলত একেলগে থাকি শিক্ষা গ্ৰহণ কৰিছিলোঁ।
নুৰুলে তেনেকৈ বেংগলোৰত গ'ল, তাৰপিছত ইয়াৰ 17 তাৰিখে তেওঁলোকে বেংগলোৰত গ'ল, বেংগলোৰত ফাৰ্মাচিষ্ট ডিগ্ৰী লৈ আহিলে। চ' মই তাক কথা দিছোঁ যে যেতিয়া যেনেকৈ সুবিধা লাগে মই ইয়াতে আহিম আৰু ৰোগী চাম। সেইটো ৰোগীৰ ওপৰত, বিকজ মই কৈছোঁ 24/7 মোৰ সেৱা সদায় ৰাইজৰ লগত থাকে। চ' যেতিয়াই লাগে তেতিয়াই পাব। সেইটো মই বেচিকেলি ক্ৰিটিকেল কেয়াৰ মেডিচিন আৰু ডায়েবেটলজি এই দুটা মোৰ বিশেষ ছাবজেক্ট। মই ভেলোৰত ডায়েবেটিছৰ ফেল'শ্বিপ লৈছিলোঁ আৰু ক্ৰিটিকেল এপ'ল' হস্পিটেল আহমেদাবাদত ক্ৰিটিকেল কেয়াৰ এবছৰীয়া ফেল'শ্বিপ লৈছিলোঁ। তাৰ আগত মই চৌদি আৰবত কাম কৰিলোঁ। তাৰপিছত বহুখিনি মই বিশেষকৈ গৱেষণাত বহুত জড়িত হৈ থাকোঁ। বিশেষকৈ এতিয়াও মই গৱেষণাত জড়িত হৈ আছোঁ। আপোনালোকে জানে ক'ভিডৰ কাৰণে চবেই নিজৰ ঘৰত থাকি কিছুমান কাম কৰি আছে। চ' তেনেকুৱা মই দুটাই কাম কৰি আছোঁ। চ' মোৰ 24/7 পাব, সেইটো দিগদাৰী নাই। মই যেনেকৈ কৈছোঁ যে ইয়াত সদ্যহতে যিখিনি স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ লগত ৰাইজৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে আৰু সেই হিচাপে তেওঁলোকে সময়টো চিকিৎসকৰ লগত বিবেচনা কৰি ল'লে হ'ল যে ৰাতিপুৱা আহিলে ভাল হয় নে গধূলি আহিলে ভাল হয়। ধন্যবাদ। ছাৰে এটা সৰুকৈ এটা আভাস আমাক দি দিলে, তাৰ কাৰণে থেংক ইউ। ছাৰক লগ পাব গুৱাহাটী লাইনে পাব। গুৱাহাটী লাইনে আছে আপোনাৰ এইটো হেল্থ ক্লিনিক চেণ্টাৰ। আজি অ'পেনিং হৈছে, তো ছাৰক লগ পাব, আপোনালোক আহিব, গোটেইখিনি সুবিধা ইয়াতে পাব। আমাৰ লগত আছে আৰু এজন ছাৰ। তো ছাৰ হয় গাইনক'লজি বিভাগৰ ছাৰ হয়। তো ছাৰে দুআষাৰ ইয়াৰ বিষয়ে কৈ দিব। নমস্কাৰ। নমস্কাৰ, মোৰ নাম ডক্টৰ গিৰিৰাজ গুপ্ত। মই প্ৰসূতি এবং স্ত্ৰী বিভাগৰ বিশেষজ্ঞ, ইংলিছত যোনটো অবষ্টেট্ৰিক্স এণ্ড গাইনক'লজি বুলি কয়। মই প্ৰথমতে চবকে মই ধন্যবাদ জনাইছোঁ মোৰ ইয়াতে আমন্ত্ৰণ কৰাৰ কাৰণে। স্পেচিয়েলি মই হেল্থ প্লাছৰ অ'নাৰ নুৰুল দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু প্ৰথমতে মই ক'ব বিচাৰোঁ, এতিয়া আমি বহুত এটা ইমাৰ্জেঞ্চি পিৰিয়ডৰ পৰা গৈ আছোঁ, তো চবকে ভালকৈ থাকিব। আৰু মোৰ যোনটো বিভাগ প্ৰসূতি এবং স্ত্ৰী বিভাগ, এইটো আটাইতকৈ চবতকৈ জৰুৰী বিভাগ। আজিকালি বহুত শুনা পায় যে প্ৰসূতিবিলাকে গাঁৱত ভালকৈ ট্ৰিটমেণ্ট নাপায়, পিছত ডেলিভাৰী টাইমত ঢুকায়। তো সেইকাৰণে মই বিচাৰোঁ এইটো যিহেতু অলপ পিছপৰা অঞ্চল, তো এইটো ছাইডত ইয়াৰ মানুহবিলাকে মই ইয়াতে সেৱা আগবঢ়াব বিচাৰোঁ, যাতে চবকে মোৰ যিমান পাৰোঁ মই নিজৰ মই ছাৰ্ভিচটো দিব বিচাৰোঁ যাতে চবৰে ভাল হয়। তো আশা কৰিছোঁ মই এইটো ভালকৈ কৰিব পাৰিম। তো আপোনালোকে চবে আশীৰ্বাদ কৰিব। আমাক ছাৰে সৰুকৈ এটা আভাস দি দিলে, তাৰ কাৰণে থেংক ইউ। আপোনালোকে ছাৰক লগ কৰিব পাৰে। গাইনক'লজিষ্ট বিভাগৰ ছাৰ হয়। হেল্থ প্লাছ ড্ৰাগছ পইণ্টৰ অ'নাৰ মোৰ ছিষ্টাৰ হয় নাজমিন নিহান। তো আপোনালোকে আহিলে নাজমিন নিহানক লগ কৰিব পাৰিব আৰু ছাৰসকলক যি বিভাগৰ ছাৰক দেখায় তো আপোনালোকে এপইণ্টমেণ্টটো ল'ব পাৰিব। নাজমিন নিহানে এটা আপোনালোকক হাই দিব, তো চিনাকি কৰি দিছোঁ। নাজমিন নিহান হেল্থ প্লাছ ড্ৰাগছৰ আপোনাৰ অ'নাৰ হয়। তো আহিলে হেল্থ প্লাছ ড্ৰাগছৰ অ'নাৰ হয়, আহিলে লগ কৰিব পাৰিব। হয়, আপোনালোকে বেছি দূৰলৈ যাব নালাগে। ইয়াতে বাইহাটা চাৰিআলি গুৱাহাটী ৰোড নিয়াৰ বাই বাইপাছ লাইন, ইয়াতে আহিব। হেল্থ প্লাছ ড্ৰাগছ, ইয়াত এখন ফাৰ্মাচী খোলা হৈছে। ইয়াতে স্পেচিয়েলিষ্ট বহিব, চাইল্ড স্পেচিয়েলিষ্ট বহিব, গাইনক'লজি, ENT আৰু সপ্তাহত 3 দিনকৈ। হয়, ডক্টৰ সৌৰভ ছাৰ আপোনাৰ এপ'ল' হস্পিটেলৰ ছাৰক ইয়াতে লগ পাব। হয়, ইয়াতে লগ পাব। আৰু আপোনালোক সকলোৱে আহিব, বেছি দূৰলৈ যাব নালাগে। ধন্যবাদ। আপোনালোক সকলোৱে আহিব বুলি আশা থাকিল। ধন্যবাদ। গতিকে ফ্ৰেণ্ডছ, এইটোৱে আছিল এটা হেল্থক লৈ বনোৱা ভিডিঅ'। তো ভিডিঅ'টো যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।